নমস্কাৰ, মই কৃষ্ণাই আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ আয়ুষ্মান কৃষ্ণালৈ। যোৱা দুদিন ধৰি 16 জানুৱাৰী 17 জানুৱাৰীত সদৌ অসম ছাত্ৰ সন্থাই ৰহটত শিল্পী দিৱসৰ আয়োজন কৰিছিলে। 16 জানুৱাৰীৰ অনুষ্ঠানটো মোৰ কাৰণে অকণমান স্পেচিয়েলো হয়, কাৰণ সম্পূৰ্ণ 5 বছৰৰ বিৰতিৰ পিছত মই এটা কৰি আটাইতকৈ ভাল পোৱা কামটো পুনৰ কৰিবলৈ সুবিধা পালোঁ। সেইটো হৈছে নাটক কৰিলোঁ। কাৰেঙৰ লিগিৰীখন চুটিনাট নিচিনাকৈ প্ৰস্তুত কৰি উলিওৱা হৈছিলে। নাটকখন আমাৰ পৰিচালনা কৰিছিলে দিগন্ত বৰুৱা দায়ে। চ' ব্লগটো আৰম্ভ কৰোঁ, আহক। বিয়া দিছে, তাক ভাল পোৱাটো সমাজৰ নিৰ্দেশ, তাক তুমি কেনেকৈ পালন কৰিবা? অন্তৰতম প্ৰদেশৰ বিষয়ে সমাজে যদিও নিৰ্দেশ দি থৈছে, সি সঁচাই পালিত হৈছেনে তাক চাবলৈ সমাজে চন্তৰি নপঠায়। কিন্তু বিবাহিত তিৰোতাই বাহিৰা নিয়মবোৰ ৰীতিমতে পালন কৰে নে নকৰে, তাৰ কাৰণে সমাজে যথেষ্ট চোৰাংচোৰা থৈছে, আৰু সমাজ তাতেই সন্তুষ্ট। সমাজৰ সন্তুষ্টিৰ কাৰণে তুমি মোক বিয়া কৰাইছিলা, আৰু শাৰীৰিক গতিত্বতেই সমাজ সন্তুষ্ট? অৱশ্যেই, কাৰণ আপুনিও মাত্ৰ মোক সমাজৰ সন্তুষ্টিৰ কাৰণে বিবাহ কৰাইছিল, আৰু ভালদৰে জানিছিল আপোনাৰ মাতৃ আৰু সমাজে আমাৰ শাৰীৰিক মিলন বিচাৰিছিল। আপুনি তাত মত দিয়া নাছিলনে? কিন্তু তোমাৰ মন যে আনক। তাৰ সৈতে আপোনাৰ সম্বন্ধ কি? মাতৃৰ অনুৰোধত আপুনি কেৱল শৰীৰটোক বিবাহ কোঠালৈ পঠায়। ইমান ভুল শুধৰাবলৈ গ'লে ধ্বংস হয়। বৰঘৰৰ খুঁটাবোৰ ভুলকৈ পুতি ঘৰখন সজাৰ পাছত খুঁটাবোৰ শুদ্ধকৈ খুৱাবলৈ গ'লে গোটেই ঘৰখনেই ভাঙিব লাগিব। ভুল যি ভুলেই, ঘৰ ভাগক বা সংসাৰ ভাগক তাক শুদ্ধ কৰিবই লাগিব। সেইবুলি আপোনাৰ ঘৰৰ ভিতৰত শিকলিৰে মানুহ বান্ধি থৈ খুঁটাবোৰ শুদ্ধকৈ খুৱাবলৈ গৈ ঘৰ ভাঙত মানুহবোৰৰ কিবা অধিকাৰ আছে জানো? ওলাই গ'লেই হ'ল। মোৰ লবি প্ৰণিপাত কল্পনাৰ ফুলনিখন সোণালী সপোন দেখি অত দিনে শুই থাকি যন্ত্ৰৰ গুমগুমনিত সাৰ পাই দেখে দূৰে দূৰে পুৰণিয়ে লৈছে বিদায়।